ৰাইজ মানে এতিয়া মই আহি পালো চেৰগাঁও আৰু এনেকে উঠি আহিছো এটা ট্ৰি হাউচত আৰু লোকেশ্যনটো মানে ভয়ানক ধুনীয়া মানে এইফালে এখন নদী বৈ গৈছে আৰু ৰাতিপুৱা দেখাম এতিয়া মানে টাইম হৈছে 9:41 এতিয়া বৰ্তমান আছো চেৰগাঁও আৰু ৰুমটো এবাৰ চাই লওঁ কেনেকুৱা হয় ৰুমটো চাইলেহে গম পাম আৰু কেনেকুৱা হয় বলক এতিয়া ৰুমটো দেখাই আছো আহক চাই লওঁ কি ৰুম ভাই একদম কোজি কোজি ৰুম আৰু চাওক এডাল জীৱন্ত গছ এডাল গছ সঁচা সঁচি গছ হয় চাওক এডাল কিন্তু মানে কৃত্ৰিম নহয় দেই সঁচা সঁচি গছ পাত দেখিছে আৰু এনেকে শুই যাওক আপুনি বিছনাত কি লোকেশ্যন ভাই মানে কি কোজি কোজি ৰুম ইয়াত এটা কেটলি আছে ধুনীয়া ডাঙৰ কেটলি গৰম পানী কৰিব পৰা এইফালে চৰাই দুটা মানে লাইট হয় আৰু যদি আপোনালোকে লোকেশ্যনটো লাগে প্লিজ নেক্সট ভিডিঅ'টো চাব ৰাতিপুৱাৰ ভিউটো দেখাম আৰু লোকেশ্যনটো মই মেনশ্যন কৰি দিম মজা লাগিছে মানে এতিয়া আৰু মই কণ্টিনিউ কৰোঁ অলপ দেৰি হৈ গ'ল তেতিয়াহ'লে ৰেষ্ট লওঁ ৰাইজ গোটেই ৰাস্তাটো গাড়ী চলাই আহিছো এতিয়া ভাগৰ লাগিছে শুই যাওঁ মানে